ক'ত আছো জানে নে মই আছো একদম ক'ত আছো এতিয়া নকওঁ বাৰু তো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা চাওক মানে ক'ৰ পৰা ক'ত আহিলো কালি গুৱাহাটীতে আছিলো তো আমাক বাই বাই দিবৰ কাৰণে চবেই আহিছিল তো তাৰ পৰা ভিডিঅ'টো মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰো বাকীখিনি তাৰ পৰা চাওক বাই বাই ছাৰ বাই বাই ছাৰ বাই 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 ছাৰ দিয়ক ছাৰ বাই বাই ছাৰ মানে এক্সচেঞ্জ কৰিব আহিছিলো কৰি গ'লো এবাৰ ডাইৰেক্ট আমাৰ মালয়েছিয়ালৈকে 12টা মানত ফ্লাইট আছে মানে 11টা পঁচপন্নত বাকী চব কৰাতে 12টাই বাজি যাব তো আমি হেৰি কৰি ল'লো আৰু ইণ্ডিয়াখন কেইদিনমানৰ কাৰণে এতিয়া মানে কিবাকিবি বকি আছে আৰু চিম্পল কেনেকৈ পিন্ধে আমি ধুনীয়াকৈ মানে আমাৰ চিটটো আগত আছিল কিন্তু আগত মানে বহুত মানুহ নাই সেইকাৰণে পিছত আহি কিনে বহিলোঁ মালয়েছিয়া ভিডিঅ'খনত গৈছোঁ তো যাই আছোঁ এতিয়া যাই কিনে আমি 10 ঘণ্টামান ৰ'ব লাগিব আমাৰ আৰু ইভিনিং 4টা মানতে ফ্লাইট আছে ইণ্ডিয়া টাইমত আৰু তো যাই কিনে অলপ ঘুমাই থাকোঁ মানে ফ্লাইটত ইমান ভালকৈ টোপনি যোৱা নাই তো ইয়াত যাই কিনে অলপ ধুনীয়াকৈ শুই যাম 10 ঘণ্টা তো এতিয়া মানে এনেকুৱা ভোক লাগছে তো আমি মানে চাউথ ইণ্ডিয়া খানা বিচাৰি আছোঁ কিন্তু চাউথ ইণ্ডিয়া পোৱা নাই মানে তথাপি বিচাৰি আছোঁ এতিয়া ইয়াত 10 ঘণ্টা থাকিব লাগিব তো আমি ভাবছোঁ অলপ ফুৰি আহোঁ বাহিৰৰ ফালে মানে এতিয়া বস্তুবিলাক মানে খাইছে প্ৰব্লেম হ'ল আমাৰ টিকেটটো ভাবছিলোঁ আজি আছে কিন্তু ইয়াতে টিকেটটো যেতিয়া ভালকৈ চালোঁ 19ত আছে তো এতিয়া মানে অলপ আৰু PNRটো চেক কৰি আছোঁ বাৰ বাৰ ৰং দেখাই আছে তো এতিয়া আমি হেল্পলাইনৰ তাতে যাই আছোঁ কি হৈ আছে চাওঁ ৰ'ব নহ'লে ইয়াতে কলালামপুৰত থাকি দিম থাকি কিনে ইয়াতে অলপ ফুৰি তো এতিয়া ইডলি খাই আছোঁ আৰু দোচা অৰ্ডাৰ দিছোঁ মানে ইমান বেছি ভোক লাগিছিল তাৰপিছত আজি আমি কলম্বো কি আছিল নামটো অঁ তো এতিয়া আমি ইডলি খালোঁ আৰু দোচা অৰ্ডাৰ কৰিছোঁ আৰু এতিয়া আমি কলালামপুৰত যাম তাতে আমি যোনটো ছেকেণ্ড লাৰ্জেষ্ট এই টাৱাৰ আছে সেইটো চাম এতিয়া আমাৰ দোচা আহিল দোচা খাম আৰু তাতে যাম আমি আমি গ্ৰেবত উঠি কিনে যাই আছোঁ এতিয়া কলালামপুৰত এই তাতে হোটেল এখন বুক কৰিম আৰু তাতে যাই কিনে ইয়াতে চেক ইন টাইমটো 3টা বজাৰ পৰা এতিয়া অলপ ৰখি থাকোঁ অলপ এইবিলাক চাই আহি পালোৱে ছাৰ আমি বেক চেক ওলালোঁ আৰু এইটো চাওক ৱাও 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 মানে এয়াৰপৰ্টৰ পৰা সেই চবখিনি কৰি কিনে আহি গ'লোঁ শুই আছিলোঁ এতিয়া মানে একদম কালি ফ্লাইটত টোপনিও যোৱা নাই তো এই কিবা বিৰিয়ানী চিৰিয়ানী লৈ আহিছে 60 ৰিংকিত নে কি দি লৈ আছে এতিয়া খাই কেনে ওলাই যাওঁ আচলতে হোটেল লৈছোঁ তো ইয়াৰ পৰা মানে 2 মিনিটমান খোজকাঢ়ি গ'লে হ'ল ই ৰেডি হৈ আছে ছাৰ ক'ত যাম আমি এতিয়া এইবাৰ ফুৰি আহিম দলৰ পৰা এইবিলাক চাই আহিম আৰু চাই কেনে ফুৰি আহিম গ'লোঁ আমি হোটেলৰ পৰা এইখনে আছিল আমাৰ হোটেলখন তো এতিয়া আমি যাই আছোঁ টুইটাৰটো ভালকৈ চাবৰ কাৰণে আৰু ওচৰে পাজৰে ইয়াৰ নাইট লাইফটো চাম ধুনীয়াকৈ চাম এতিয়া ইয়াতে মানে এতিয়া হোটেলত বহুত আছে দিয়ক ই মানে বেছি কাপোৰ অনা নাই তো আমি ডেকাথলনত যাম অলপ কিবা কিবি পেণ্ট চেণ্ট কিনি লওঁ তাৰপিছত ইয়াতে মানে ইণ্ডিয়ান নিচিনাই আৰু পুৰা ৰাস্তাত ইণ্ডিয়ান মানুহ চানুহ ঘূৰি থাকে অলপ আৰু ষ্টেণ্ডাৰ্ড আৰু একদম ৰাস্তাত এটা মানে যাব মানে প্লাষ্টিক একো নাই চব গাড়ীবিলাক এইখন আৰু মিনি কুপাৰ যাই আছে এইফালেদি ৱাও প্ৰথম ফেৰাৰী শ্ব'ৰুমত সোমালোঁ কি গাড়ী বে মানে ভিডিঅ' কৰিব দিয়া নাই বাৰু তাতে এনেই ইয়াৰ পৰা দেখাই দি আছোঁ চব মানে ই কৈ আছিল সোমাব নিদিওঁ মই আৰু সোমাই গৈছোঁ ট্ৰেইনত আহিছিলোঁ তাৰপিছত ইমান বেছি ভিৰ মানে কালি সিহঁতৰ তাতে কিবা এটা দৌৰা কম্পিটিশ্যন আছে আৰু জিকিলে 1000 ৰিংকিত গিফ্ট অলপ আগৰ পৰা আহোঁ চাইকেল দি কিনে লৈ যাওঁ নেকি এখন ফাৰাৰী লোৱাটো এতিয়া অকাত নাই বাৰু ছাৰ ফাৰাৰী লোৱাটো অকাত নাই চাইকেল এখন লৈ যাওঁ নেকি চাইকেল ল'ব লাগিব হয় ইয়াত মানে 1 ৰিংকিত আমাৰ ইণ্ডিয়ান হিচাপত 22 টকা তো আমি কিবা এটা কৰি আছিলোঁ কিন্তু 1 টকা 2 টকা 10 টকা দিয়াৰ কাৰণে মানে মোৰ গাত লগা নাই মই দি আছোঁ তাৰপিছত এতিয়া গম পালোঁ আমাৰ আধা পইচা শেষ ইয়াতে মোটামুটি আমাৰ গুৱাহাটীৰ নিচিনা 7-8খনমান লগ লাগি এইখন মানে এখনে মানে চব বস্তু পায় মানে আমাৰ গুৱাহাটীৰ নিচিনা 7-8খনমান লগ লাগি এইখন এখন কাৰ্বন ফাইবাৰৰ চাইকেল দাম হৈছে 12,000 টকা
12,000 ৰিংগিত আপোনালোকে 12,000 ইনটু 22 দি ইনটু কৰক তো যোনটো হয় সেইখনত দাম কি আছে পিছত দি দিব তো ইয়াত মানে হৰ্ণ মানে ইমান চাউণ্ড থাউণ্ড নাইয়ে মানুহবিলাকে হৰ্ণ নামাৰে আমাৰ নিচিনাকৈ বিন্দাছ চবে নিজৰ নিজৰ মই যোনফালে আছোঁ আপোনালোকক দেখাই আছোঁ এইবাৰ মানে যোনফালে যাওঁ চাৰিওফালে চাব লগা বস্তুৱেই আছে দিয়ক আপোনালোকে আহিব এবাৰ কৰিবৰ কাৰণে আমি যে এখন গাড়ী লঞ্চ কৰিছিলে সেইখন চাব আহিছোঁ তো তাতে মানুহ চাওক না মানুহ চাওক চাৰিওফালে আচ্ছা চিটি চেণ্টাৰ 10খনমান হ'ব দিয়ক বনাইছে চাওক না পুৰা লাইক মানে এই আৰু মানে লম্বৰগিনি টাইপৰ পৰ্ছে টাইপৰ তেনেকুৱা দিব টেছলা টাইপৰ তেনেকুৱা দিব চেষ্টা কৰিছে চাওমিন চব বনাই ভাল লাগছে আহি কেনে ৱাও ধুনীয়া ক্লাছে মানে এইখন লৈ গ'লে বেয়া এটা ৰড প্ৰেজেণ্ট আছে ইয়াত মানে আপোনাৰ 10-15খনমান চিটি চেণ্টাৰ মিলিও মানে এইখন নহ'ব আৰু মানে কাৰোবাৰ যদি বহুত পইচা আছে তো খৰচ কৰিব লগা হ'লে ইয়াত আহক এইখন LV আছে তাৰপিছত বাকী চব আছে গুচি ব্ৰেণ্ড তাৰপিছত ডিঅৰ চিঅৰ চব আছে মানে কি হ'ব ক্ৰক্স কোনটো ক্ৰক্স সেইটো আমি এতিয়া ক্ৰক্স কিনিব যাওঁ ক্ৰক্সবিলাক অলপ লেতেৰা হৈছে না অলপ এটা কিনিব যাওঁ আপুনি কিবা বেলেগৰ কিনিব পাৰে আৰু ডিঅৰ চিঅৰৰ বা LVৰ কিবা কিনিব পাৰে নিজকে বেছি গছ টছবিলাক সিমান নাকাটে তো মানে ৱেডাৰটো বহুত ধুনীয়া কিন্তু গৰম আছে যদিও আমি পূৰা চাই আহিছোঁ এতিয়া কোনটো লোকেশ্যনত আহিছোঁ আমি বুটিক ডিংটাং নে কিবা এটা জেগা ধুনীয়া জেগা নেকি এনে লাগে অলপ আৰু যাওঁ আৰু মলবিলাক মানে দেখিলে চকুতে তেনেকৈ নহয় আৰু ৱাও বেলেগ এখন ধুনীয়াত আছোঁ দিয়ক ডাউনলোড কৰিব লাগিব এই নালাৰ পানীখিনি চাওকচোন চুইমিং পুলৰ পানীত দৰে দেখোন লাগাতকৈ বহুত বেছি চাফা বে চুইমিংটো চাওকচোন চাওক পুৰা কফি কালাৰ আমাৰ তাৰে মিস্ত্ৰী আহি কিনে চাগে কালাৰ কৰি দিছে এইটো মেট্ৰ' যায় বাকী ইফালে আমি খোজকাঢ়ি যাই আছোঁ ধুনীয়াকৈ খাবৰ কাৰণে সেইখন 7-11 ইয়াৰ পৰাই মানে আমাৰ খানা সেইকেইদিন খোৱা হ'ব এখানে দোকান আছে য'ত চব বস্তু পায় হেৰি বিচাৰি একদম নাৰিকল খাব আহিব মানে ভাল একো খোৱা বস্তু পোৱা যায় চব মানে কিবা কিবি চিকেন এইবিলাক মানে এতিয়া আমাক মানে ভেজ খাব মন যায় এতিয়া আমি নাৰিকল ল'লোঁ দুজনে অলপ ডিহাইড্ৰেশ্যন সেই নহ'লে সেই হৈ যাব ন আমি এনে ঘূৰি আছোঁ আৰু চব এইবিলাক চাই বিল্ডিং চাই কিনে খানা খাই কিনে এইটো মানে এটা ষ্ট্ৰীট এৰিয়া লাইক দীঘলী পুখুৰী আৰু মানে ইয়াত অলপ সন্ধিয়া হ'লে ভাল লাগিব আৰু আমি ধুনীয়াকৈ ৰাতিলৈকে থাকিম তাৰপিছত যাম ইয়াত মানে নাইট লাইফটো চাম আমি এইবিলাক গেছৰ পাইপ চাইপ হ'ব চাগে তো এতিয়া আমি অলপ কাপোৰ চাপোৰ অলপ কিনিব লাগিছিল হ'ব দিয়ক কৰি থাকোঁ মানে মন যায় মানে এইটো বাৰু কি বস্তু এইবিলাক নেকি এইবিলাক থাই এমিৰেট চবৰে কিবা কিবি আছে আৰু এইবিলাক এতিয়া আমি কিবা সেই ফ্ৰুইটছ খাব আহিলোঁ কাৰণ বিটটো কিবা কিবি খায়ে আছিলোঁ ন ফ্ৰুইটছ খালে ভাল হ'ব তো এইবিলাক বহুত কিবা কিবি বস্তু আছে কঁঠাল চঠাল কিবা কিবি আছে আৰু ধুনীয়া লাগিছে বে সন্ধিয়া লাগিলে আৰু বেছি ভাল লাগিব আহি কেনে ইয়াতে বহি আছোঁ কি ধুনীয়া পৰিৱেশ চাওক চাৰিওফালে এনেকৈ আছে এটা বেলেগ ভাল লাগি আছে সেইকাৰণে ৰুমত আহিলোঁ এইবিলাক কিবা কিবি লৈ আহিলোঁ কিবা এতিয়া নতুন চকলেট ব্ৰেড কিবা এইবিলাক লৈ আহিলোঁ তো অলপ পিছত আৰু আমি যাম তাতে তো ইয়াৰ পৰা কি ধুনীয়া ভিউ আহি আছে ইয়াত মানে গ্লাছটো অলপ হেৰি হৈ আছে তো সেইকাৰণে তো এতিয়া আছোঁ আমি ৰাতিৰ মালয়েছিয়াখন চাই কিনে তো আমাৰ ইয়াতে আছে এইখন পেট্ৰনিক্স টাৱাৰ তো সেইফালে এটা বিল্ডিং আছে কি ধুনীয়া লাগিছে চাওক তো ইয়াতে ৰাতি এনে ওলাই আহিছোঁ ধুনীয়াকৈ চবেই আছে মানে
মানে ইয়াৰ ৱেডাৰটো এইখিনি টাইমত বহুত ধুনীয়া হৈ আছে দিনত বাৰু গৰম আছিল কিন্তু এতিয়া একদম পাৰফেক্ট ৱেডাৰ এটা কি চাই এইটো মলটো নেকি ছাৰ তাৰ পৰা আহিলো আৰু ভিডিঅ' বনোৱা নহ'ল তো আজি ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব কালিৰ পৰা আৰু বেলেগ জেগাত যাই আছো তো ভিডিঅ' কেইটা চাই থাকিব তো টাটা গুড নাইট